হাই ফ্ৰেণ্ডছ, বিৰিয়ানী খাব মন গৈছে। বাহিৰত বৰষুণ পৰি আছে আৰু এয়া চিকেন আনিছোঁ। চিকেন আলু বিলাহীয়ে মই বইল হ'ব দিছোঁ আৰু সেই সময়তে অলপ বাসমতি চাউল মই ভিজিবলৈ দিছোঁ। আৰু এয়া মই কুকাৰ গৰম হোৱাত মছলাখিনি ভাজি লৈছোঁ, যেনে পিঁয়াজ, বিলাহী, আদা, নহৰু, জলকীয়া সকলোবিলাক ইয়াতে ভাজি লৈছোঁ। তাৰপিছত মই বইল কৰি থোৱা এই চিকেনখিনি ইয়াতে ভাজি ল'ম। লগ কৰি ইয়াত মই মছলা পাতিবিলাক একেলগে দিছোঁ আৰু ভিডিঅ'টো ৰাতি বনাইছোঁ, গতিকে অলপ এন্ধাৰ যেন হৈছে, আপোনালোকে বেয়া নাপাব। চিকেনখিনি ভাজা হোৱাৰ পিছত মই ইয়াত দৈ দি দিছোঁ। দৈ দিলে খাবলৈ ভাল লাগে। আৰু এতিয়া মই এই বাসমতি চাউলখিনি ভিজাই থৈছিলোঁ যে কুকাৰত দি দিলোঁ আৰু পানী চাউলে মই একেলগে লগ কৰি সমানকৈ জোখমতে পানী দিম আৰু ইয়াতে নিমখ দি দিছোঁ, সকলোবিলাক দি দিছোঁ আৰু হুইচেল আহিবলৈ দিম। এয়া মোৰ হৈ গ'ল বিৰিয়ানী। দেখিবলৈ বিৰাট ধুনীয়া লাগিছেনে বাৰু? আপোনালোকে মোতকৈ বেছি ভালকৈ জানে, তথাপিতো মই অলপমান ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাই দিছোঁ। আৰু ময়ো আজি প্ৰথম বনাইছোঁ, ভয়কৈ বনাইছোঁ, নাজানো কি হয়। দেখিছেনে এই ধুনীয়া কালাৰ, একো বেয়া হোৱা নাই আৰু এনেকৈ বনাম। মনটো ভাল লাগিছে, বহুতে ভাল হৈছে খাব। কেনেকুৱা হৈছে? মজা। আৰু খাই থাকিব পাৰিবা তেতিয়াহ'লে। ভাল লাগিছে, ছাকচেছ, বঢ়িয়া হৈছে চিকেন বিৰিয়ানী। আৰু খাই থাকিব পাৰিবা তুমি সদায়, হয়নে? আৰু এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব। বাই বাই।